নমস্কাৰ আপোনালোকে চাই আছে AIPL Live 24/7 আৰু মই ৰফিক আহমেদ আমাৰ অতিথি মঞ্চত আজি আমাৰ খুবই আকৰ্ষণীয় খুবই স্পেশাল অতিথি আমি তেখেতৰ বাসভৱনত আহিছো তেখেত হৈছে জয়ন্ত বিশ্বকৰ্মা ছাৰ আৰু এয়া তেখেতৰ বাসভৱনত আমি আছো তেখেতৰ লগত কথা পাতিম ছাৰ নমস্কাৰ AIPL Live 24/7 পৰা আপোনাক বহুত অভিনন্দন ধন্যবাদ কেনেকুৱা আছে ছাৰ মই ভালে আছো আহি পোৱা 2 সপ্তাহ মান হ'ল হয় আকৌ ভৰি যাবলৈ সময় হ'ল হয় খুব ব্যস্ততাৰে দিনকিটা গৈ আছে আহি আছে ভালে লাগিছে খুব ভাল লাগিছে তো মই আপোনাক প্ৰথমতে যে ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেহেতু আপুনি জ্যেষ্ঠ ভাতৃ তো আপোনাৰ অনুভৱ কেনেকুৱা মোৰ অনুভৱ ৰাজনীতি সম্পৰ্কে মই কোনো বিশেষ অনুভৱ বা বিশেষ মন্তব্য মই দিবলৈ নিবিচাৰো কাৰণ দেশ এখনৰ আমি যি উন্নতিৰ কথা আমি কামনা কৰো সেই উন্নতি এটা সৰ্বাত্মক প্ৰচেষ্টা ইয়াতে ৰাজ্যৰ বা দেশৰ প্ৰতিজন মানুহৰ প্ৰতিটো সংগঠন প্ৰতিখন ইনষ্টিটিউচন সকলোৰে এই উন্নতিৰ এটা প্ৰচণ্ড কামনা লাগে আৰু সেই কামনাৰ সমানুপাতিকভাৱে হাতে কামে প্ৰচেষ্টা লাগে কিন্তু মই দেখা পাওঁ যে আমাৰ দেশৰ উন্নয়নৰ যিটো প্ৰক্ৰিয়া বা উন্নয়নৰ যিটো আমি বিচাৰো আমি সকলোৱে বিচাৰো কিন্তু সেই দায়িত্বখিনি যেন একমাত্ৰ চৰকাৰৰ মই ভাবো এইটোৱে আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে আৰু এই দুৰ্বলতাটোৰ কাৰণেই আমি সম্ভৱতঃ কোনোদিনেই আমি যি এটা লক্ষ্যৰ কথা আমি কৈ থাকো সেই লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম এইবাৰ মই সেই বিষয়ে সম্পূৰ্ণৰূপে এটা সিদ্ধান্তত উপনীত হোৱাৰ নিচিনাই হৈছো আচলতে গতিকে এই চিন্তনীয় বিষয় আমি চৰকাৰ এখনক আমি আচলতে তেওঁলোকক যথাসম্ভৱ কম কাম কৰোৱাব পাৰিব লাগে তেওঁলোকে সকলো দায়িত্ব ল'ব নালাগে কৰকাতল কমকে ল'ব লাগে তেওঁলোকে যিটো কয় যিটো আচলতে প্ৰথম যেতিয়া মোৰ মনত পৰে প্ৰথমটো টাৰ্মত আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে গুড গভৰ্নেন্স বাট লেছ গভৰ্নমেণ্ট সেই বস্তুটো সঁচাকৈয়ে হৈ উঠিব লাগে আৰু মই ভাবো সেই বস্তুটো হৈ নুঠাৰ এটা কাৰণ হৈছে আমাৰ সামাজিক অনুষ্ঠান আমাৰ বিভিন্ন যিবিলাক ইনষ্টিটিউচনছ আছে তেওঁলোকে যেন সেই বস্তুটো তেওঁলোকে যেন নিবিচাৰে তেওঁলোকে বিচাৰে গভৰ্নমেণ্ট চৰকাৰে সকলোখিনি কাম কৰি দিয়ক এইটো এটা টু ৱে প্ৰচেছ এইটো পলিটিকেল লিডাৰশ্বিপে এই কামটো অকলে কৰিব নোৱাৰে কাৰণ কিয় ৰাইজে বিচাৰে যে চৰকাৰখন আমি কিয় পাতিছো চৰকাৰে গোটেই কৰি দিয়ক স্কুলো পাতি দিয়ক গুণোৎসৱো পাতক সকলো কৰক কিন্তু ৰাইজৰ এটা সক্ৰিয় মই ৰাইজ বুলি কওঁতে ইনষ্টিটিউচনবিলাকক বুজাইছো স্যাৰ আপুনি যেহেতু বিজ্ঞান মানে সায়েন্স মানে মেডিকেল সায়েন্সৰ ওপৰত আপুনি জড়িত বা আপুনি এতিয়া মেডিকেল সায়েন্সৰ ওপৰত বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰি আছে সেই সম্পৰ্কে মই মেডিকেল সায়েন্সৰ মই এজন ডাক্তৰ চিকিৎসক হিচাপে নিশ্চয় আমি আমাৰ দৈনন্দিন আমি যি চিকিৎসক হিচাপে কাম কৰো সেই কামত আমাৰ বহুত পৰ্যবেক্ষণ থাকে সেই পৰ্যবেক্ষণৰ ওপৰত আমি গৱেষণা কিছু কৰো আমি সেইবিলাক আমি দাঙি ধৰো আমি আমাৰ যিবিলাক কনফাৰেন্স হয় সেইবিলাকত আমি আমাৰ পৰ্যবেক্ষণ দাঙি ধৰো বা আমি ৰিচাৰ্চ পেপাৰ 2-4খন লিখো কিন্তু আমি প্ৰাইমেৰিলি আমি গৱেষক নহওঁ ডক্টৰসকল সাধাৰণতে গৱেষক নহয় তেওঁলোকৰ যিখিনি ৰিচাৰ্চ হয় সেইখিনি আচলতে তেওঁলোকৰ দৈনন্দিন পৰ্যবেক্ষণৰ পৰা উদ্ভৱ হোৱা কিছুমান অবজাৰভেশ্যনছ কিছুমান চিকিৎসক একেবাৰে পিয়ৰলি গৱেষকো আছে কিন্তু বেছিভাগ চিকিৎসকৰেই যিখিনি গৱেষণা তেওঁলোকে কৰে সেইখিনি তেওঁলোকৰ এটা বাই প্ৰডাক্ট এটা কিন্তু মই সেই হিচাপে মই যথেষ্টখিনি মোৰ গৱেষণা পত্ৰ আছে প্ৰায় 25-30খন মোৰ গৱেষণা পত্ৰ আছে মই পৰ্যবেক্ষণ কৰোঁ মই দাঙি ধৰোঁ মোৰ পৰ্যবেক্ষণ গতিকে কিন্তু মই অৱশ্যে সেইখিনি কাম মোৰ বিদেশতেই হয় মই বিদেশতেই যিহেতু কৰ্মৰত কিন্তু গুৱাহাটীৰ সমস্যাৰ ওপৰতো মোৰ পূৰ্বে মই প্ৰকাশ কৰিছোঁ ৰিচাৰ্চ আৰ্টিকল যদিও আপুনি বিদেশত থাকে কিন্তু আপোনাৰ মনটো সদায় অসমতেই থাকে নিশ্চয় মোৰ মনটো অসমতেই থাকে দেহাটোও অসমতেই থাকে মই এটা কথা সিদিনাখন মোৰ মনলৈ আহিছে যে মই 97 চনতেই মই ইংলেণ্ডলৈ গৈছোঁ
আৰু আমি প্ৰতি বছৰে আমি 6 সপ্তাহকে আমি ছুটি পাওঁ হয় হয় সেই 6 সপ্তাহ 6 সপ্তাহ পূৰণ হয় এই যেটো 25-26 বছৰ হয় ইমান কিটা দিন কিন্তু মই গুৱাহাটীত অসমত মই আছো হয় মই এতিয়ালৈকে কোনো এটা মই বিলাসী মই ভ্ৰমণ কৰি পোৱা নাই যে মই স্পেইনলৈ ফুৰিবলৈ গৈছো ইটালীলৈ দেশ ভ্ৰমণ কৰিব গৈছো আমেৰিকালৈ সকলোতে গৈছো কামত গৈছো কিন্তু ফুৰিবলৈ বুলি মই কতো যোৱা নাই কাৰণ দিন কেইটা মই অসমত কটাম হয় নিশ্চয়কৈ আপুনি সেইদিনাখন খুব ধুনীয়া বক্তব্য ৰাখিছিল যে আমি ফুৰিব নালাগে বা আমি কৰ্মত ব্যস্ত থাকিব লাগিব স্বাস্থ্যৰ কথা কৈছিলে আপুনি খোজ কাঢ়াৰ কথা কৈছিলে কওকচোন আকৌ এবাৰ না মই কি কৈছিলো যে মই বিলাসী ভ্ৰমণ এটা মই যদি কৰিবলৈ যাওঁ যেটো গতানুগতিক আনন্দ সচৰাচৰ আনন্দ বা অকমান স্পেশাল আনন্দই মই পালো বাৰু ঠিক আছে খুব ভাল কথা আৰু সেইকিটা মই এটা ধনৰ বিনিময়ত পেকেজ হলিডে লৈছো তাৰ বিনিময়ত মই পালো কিন্তু যে এখিনি আনন্দ যদি মই গুৱাহাটীলৈ আহি মই আপোনাৰ লগত কথা পাতি কোনোবা এখন স্কুলত গৈ ল'ৰা ছোৱালীৰ লগত লগ লাগি কপাত এটা স্বাস্থ্য শিবিৰ পাতি কপাত এখন কৰ্মশালা কৰি মই যদি একেখিনি আনন্দই পাওঁ তেতিয়াহ'লে তো মোৰ ধনখিনিও ৰাহি হ'ল আৰু তো মই আনন্দও একেখিনি আনন্দই পালো বা বৰং মই বেছি আনন্দ পালো মই সেইটো এটা দৃষ্টিভংগীৰ ফালৰ পৰা মই মোৰ কোনো আফসোস নাই যে মই ইটালী গৈ পিছা কি লিনিং টাৱাৰৰ পিছা মই দেখা পোৱা নাই আইফেল টাৱাৰ মই গহি মই দেখি মই হেৰি কৰিব পৰা নাই মোৰ খেলে কোনো আফসোস নাই কাৰণ মই ভাবো যে মই লাভান্বিত হৈছো মোৰ পইচা কিটা বাচিছে আৰু মই মিতব্যয়তাৰ কথাও কৈছে লগতে আপুনি মিতব্যয়তাটো বৰ ডাঙৰ বস্তু আজি যদি আমাৰ নতুন সামে বিশেষকৈ ধনী দুই ধৰণৰ ধনী আছে এটা হ'ল টকাৰ ধনী যোনে টকাৰ ব্যৱহাৰ কিন্তু নাজানে আৰু আন এছাম ধনী মানুহ হৈছে যি সুস্বাস্থ্যৱান যাৰ মানসিক স্বাস্থ্য অতি সুন্দৰ সেই যিসকল ধনী মই ভাবো সেই সকল ধনীহে ঈৰ্ষণীয় ধনী আৰু আমি তেনেকুৱা ধনী হ'বলৈ চেষ্টা কৰা উচিত যে 70 বছৰ বয়সলৈ মই চিকিৎসকৰ ওচৰলৈ যাব নালাগে মাটি অনা বেমাৰৰ কেতিয়াবা আমাৰ জেনেটিক ডিজিজ আছে দুৰ্ভাগ্যক্ৰমে আমাৰ কিছুমান বেমাৰ হয় চিকিৎসকৰ ওচৰত আমি যাব লাগিব কিন্তু আজি আমাৰ সমাজত বেছিভাগ অসুখে হৈছে মাটি অনা বেমাৰ বুলি আমি যেটো কওঁ সেইখিনি অসুখ যদি আমি আঁতৰাই ৰাখিব পাৰো এটা স্বাস্থ্যৱান বুলি মই কওঁতে মানসিক স্বাস্থ্য আজি মানসিক স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে ফেসবুকটো মেলিলে আপুনি দেখা পাব এটা মানসিক স্বাস্থ্যৰ অৱনতি তাতে দেখা পোৱা যায় যেটো হয়তো আমিও সকলোৱে কিছু সব মানসিক স্বাস্থ্যৰ এই আমি যেটো বেমাৰ বুলি কওঁ বেমাৰ আৰু বেমাৰ নোহোৱা অৱস্থা এটো এটা স্পেকট্ৰাম এটা কোনো সম্পূৰ্ণ নিৰোগী নহয় মানসিক দিশৰ ফালৰ পৰা আৰু কোনো সম্পূৰ্ণ মানে স্বাস্থ্যৱান নহয় আমি এটা মই ফেসবুকটো মেলিলে মই ফেসবুকৰ কথা কিয় কলো তাতে এটা আমি মানসিক ৰোগ দেখা পাওঁ হেতু ৰোগক কয় নাৰ্সিসিজম আমি নিজক আমি যেটো মোৰ মুখখনে ধুনিয়া মই ভাল মই অমুক কৰিছো এই নাৰ্সিসিজম ৰোগটোৰ আমি সকলোৱে আমি কাম কৰিব লাগে ফেসবুকত দিবলৈ মন যায় মোৰো আছে নাৰ্সিসিজম মইও আপত্তি মই কিন্তু মই সচেতন যে কেনেকৈ নিজৰ ফটোখন অলপ কমকে ওলাই বেলেগ পৰিবেশটোৰ কিবা এটা দৃষ্টি ফটো মই বাহিৰত গলেও মই যে ফটোবিলাক লওঁ ইয়াতে আহিলে অৱশ্যে মোৰ ফটো বেছিকৈ তোলা যায় কিন্তু মই বাহিৰত গলে মই মোৰ ফটো সেলফি এইবিলাক নাই মই ঘটনা এটাৰ ফটো লওঁ তাৰ পাৰ্সপেক্টিভটো মই লওঁ লৈ পেলাই সঞ্চয় কৰি থওঁ কেতিয়াবা হয়তো ফটোখনে বহুত কাহিনী কয় মই পাৰ্সপেক্টিভ লৈ পেলাই ফটো লবলৈ মই খুব ভাল পাওঁ এই কামটো মই কৰি থাকো মোৰ বহুত ফটো সঞ্চিত হৈ আছে আৰু কোনোবা এটা পডকাষ্টত আপুনি খুব ধুনীয়া কথা কৈছে আপুনি সুকুৰ আলী সম্পৰ্কে কথা কৈছে যে সুকুৰ আলীৰ নিচিনা মানুহ কওকচোন না সুকুৰ আলী এটা অনন্য ব্যক্তিত্ব মোৰ মনত পৰে লক্ষ্যধৰ চৌধুৰী দেৱৰ কথা তেখেতে মানুহৰ ব্যক্তিত্ব লৈয়ে সৰু সৰু মানুহৰ কাহিনী লৈয়ে তেওঁ একোটা দৃষ্টিভংগী তেওঁ দাঙি ধৰিছে তেখেতৰ সুন্দৰ এখন কিতাপ আছে তেখেতৰে প্ৰভাৱ বা ময়ো মানুহৰ চৰিত্ৰ মই কিছু মইতো চৰিত্ৰ অধ্যয়ন কৰাত বিশেষজ্ঞ নহয় তথাপিতো মোৰ সাধাৰণ যেটো দৃষ্টিভংগী আছে তেনে দৃষ্টিভংগীৰ ফালৰ পৰা মই মানুহৰ চৰিত্ৰ মই অধ্যয়ন কৰি পেলাই ভাল পাওঁ মই যদি জাজমেন্টটো হ'ব মই নিবিচাৰো কিন্তু মানুহজনৰ দৃষ্টিভংগীটো কি তেওঁ কি ভাবে এটা মোৰ কাৰণে ৰহস্য বহু ক্ষেত্ৰত কাৰণ মই মোৰ দৃষ্টিভংগীটোৰ কথাটো মই জানো কিন্তু আপোনাৰ দৃষ্টিভংগীটো কি সেইটো জানি উঠিব পৰাটো এটা বৰ ডাঙৰ এটা মই এটা উৎসুকতাৰ বিষয় বুলি মই ভাবো সুকুৰ আলীৰ গাত বহু সমাহাৰ দেখা পাওঁ বহু মানুহৰ আজি সমাজ মই এই পডকাষ্টত কৈছিলো যে সুকুৰ আলী এটুকুৰা স্পঞ্জৰ নিচিনা সি ভাল বেয়া সকলোখিনি শুহি লয় আৰু সঁচাকৈয়ে
তাৰ গাত আপুনি ভাল গুণ দেখা পাব আমি 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 নিবিচৰা গুণ তাৰ গাত দেখা পাব হি বেসিক্যালি স্পঞ্জ মই তাক সমাজৰ দাপোন বুলি কৈছো তাৰ চৰিত্ৰটো অধ্যয়ন কৰিলে আপুনি এজন ভাইস চেঞ্চেলৰ এজনৰ চৰিত্ৰ অধ্যয়ন নকৰিলেও চলিব মই ইমানখিনিলৈকে মই আপোনাক কৈছো যে এজন মানে যেটো উচ্চাকাংক্ষা দুৰাকাংক্ষাৰ পৰা আদি কৰি যেটো তাৰ ইমিটেশন হি মোক আৰু হি কথাবিলাক যেটা প্ৰকাশ কৰে তাৰ ইনহিবিশন নাই গতিকে হি সম্পূৰ্ণ মনটো হয়তো এতিয়া কিন্তু হি সম্পূৰ্ণ মনটো লাহে লাহে প্ৰকাশ নকৰা হৈছে হি লাহে লাহে বুজি উঠিছে এইখিনি কলে মোক মানুহে বেছি ভাল পাব এইখিনি নকলেহে ভাল এইবিলাক হি বুজি উঠিছে কিন্তু মোৰ লগত যেতিয়া তাৰ ব্যক্তিগত কথোপকথন হয় মই তাক 3 বছৰ মানৰ পৰাই তাক মই অনুসৰণ কৰি আহিছো মোৰ বহু ভিডিঅ ৰেকৰ্ডিংও আছে তাৰ কাৰণ হি মোৰ লগত যেতিয়া থাকে আত্মীয়তৰে কি বহে তাৰ সম্পূৰ্ণ অন্তৰ খুলি মোৰ লগত কথা পাতে গতিকে মই তাৰ দিশ কিন্তু মই সাহিত্যিক নহবা মোৰ ইমানখিনি সংবেদনশীলতাও নাই যে কথাখিনি মই সুন্দৰভাৱে সৃষ্টিশীলভাৱে উপস্থাপন কৰো কিন্তু মই নিশ্চয়কৈ তাক অবজাৰ্ভ কৰিছো কাৰণ হি এটা সুকুৰালি এটা মানে ব্যতিক্ৰমী ব্যক্তিত্ব আৰু আপুনি স্বাস্থ্য সম্পৰ্কে খুব ধুনীয়া এটা বক্তব্য আমি যে আমাৰ যেতিয়া সিদিনাখন মিটিঙত গৈছিলে খুব ধুনীয়া বক্তব্য এটা ৰাখিছিল যে মানুহে জিমত যায় বা জিম কৰে এটা কিন্তু খোজকাঢ়ি বা খাদ্য কমাই খোৱা খুব সুন্দৰ এটা আপুনি না আপুনি জিমত গলে প্ৰথম কথা হল নিৰ্দিষ্ট সময়ত যাব লাগিব দিনটোৰ ব্যস্ততাৰ মাজত সময়খিনি উলিয়াব লাগিব আৰু তাত এটা ফিজ দিব লাগিব জিমতটো আপুনি এনেই যাব নোৱাৰে কিন্তু যদি জিমত যোৱাৰ পৰিৱৰ্তে সেই যিখিনি জিমত আপুনি যিখিনি ক্যালোৰি বাৰ্ন কৰিলে যিখিনি এক্সাৰসাইজ কৰিলে এই সিমানখিনিয়ে যদি আপোনাৰ দৈনন্দিন জীৱন ধাৰাৰ লগত যে মই অফিচটোলৈ মোৰ 2 কিলোমিটাৰ দূৰ মই স্কুটাৰখন নলম মই এখিনি খোজকাঢ়ি যাম বা সপ্তাহৰ এটা দিন মই খোজকাঢ়ি মই দৌৰিম যিখিনি আমাৰ ইয়াতে যথেষ্ট অসুবিধা এনে কিছুমান কাম কৰিবলৈ ৰাস্তা ঘাটৰ কিছু সমস্যা আছে কিন্তু তাৰ মাজতে আমি যদি আমাৰ দৈনন্দিন জীৱন ধাৰাৰ লগত আমাৰ প্ৰয়োজনীয় যিখিনি আমি ক্যালোৰি বাৰ্ন কৰিব লাগে বা আমাৰ হাত ভৰি সঞ্চালন যিখিনি হৈ থাকিব লাগে সেইখিনি যদি আমি আমাৰ দৈনন্দিন জীৱন ধাৰাৰ লগত আমি ইন্টিগ্ৰেট কৰি ল'ব পাৰো এটা মই অফিচলৈ মোৰ ঘৰৰ পৰা মোৰ হস্পিটেল দূৰত্ব অতি কম মই দীঘলীয়া ৰাস্তা এটা লওঁ সেই কাৰণে যাতে মোৰ অফিচলৈ যোৱা সময়খিনি ব্যৱহাৰ হয় মই 10 মিনিট এক্সট্ৰাকে খোজ কাঢ়ো মই দীঘলীয়া ৰাস্তা এটাৰে খোজ কাঢ়ো গতিকে তেনে ধৰণে খুব সুন্দৰভাৱে বুদ্ধি কৰি এই এক্সাৰসাইজ এই যিখিনি আমাক সঞ্চালন লাগে এইখিনি জীৱন ধাৰণৰ আমাৰ দৈনন্দিন জীৱন প্ৰক্ৰিয়াটোৰ লগত আমি ইন্টিগ্ৰেট কৰি ল'ব পাৰো আৰু আপোনাৰ আপুনি এখন চিকিৎসাৰ কথা কৈছিলে যে ভাৰতবৰ্ষত বা অসমতেই হওক আপুনি এখন চিকিৎসালয় খুব ভাল চিকিৎসা মানে গঠন কৰাৰ বাবে আপুনি ভাবি আছিলে কি ক'ব নাই এইবিলাক ভিশন বুলি কয় বা সপোন বুলি ক'লে হয়তো বেছি এপ্ৰোপ্ৰিয়েট হ'ব যে এখন মই মোৰ মনে বিচৰা ধৰণে মোৰ আজি 25 বছৰ মোৰ সঞ্চিত অভিজ্ঞতাৰ ভিত্তিত যে এখন আদৰ্শ চিকিৎসালয় কেনেকুৱা হ'ব পাৰে ৰাইজৰ উদ্যোগত বা ব্যক্তিগত উদ্যোগ ৰাইজৰ উদ্যোগত চৰকাৰৰ লগত কোনো সম্পৰ্ক নোহোৱাকৈ এখন আমি তেনেকুৱা এটা আদৰ্শ চিকিৎসালয় এখন আদৰ্শ চিকিৎসালয় শব্দটোৰ এটা অৰ্থ আছে যে আদৰ্শ মানে কবাৰ বহু ধন সম্পত্তি সংগ্ৰহ কৰি ৰাইজৰ বৰঙণি লৈ দামী মেচিন কিনি কিবা এখন বনাই পেলালো হেতুকে আদৰ্শ নবলে আদৰ্শ বস্তুটোৰ অৰ্থটো এনেকুৱা যে আদৰ্শ মানে মই স্থাপন কৰিছো আদৰ্শ বুলি সেইটো মোৰ সমকক্ষ বা তাতকে কিছু কম কেপাসিটিতে থকা ব্যক্তিও সেই তেনেকুৱা এটা গঢ়ি তুলিব পাৰিব লাগিব আদৰ্শ মানে হল মডেল আৰ্হি গতিকে আৰ্হিটো সকলোৱে অনুকৰণ কৰিব পৰা হ'ব লাগিব গতিকে আৰ্হিটো যদি আপোনাৰ একেবাৰে নিউয়ৰ্কৰ ধৰণৰ কিবা এটা বস্তু আমি এটা বনাই দিওঁ সেইটো কেনেকে যোৰহাটত সেইটো আৰ্হি অনুসৰণ কৰিব গতিকে মই তেনে অৰ্থত এখন আৰ্হি বা মডেল হস্পিটেল য'ত খুব কম খৰচত চিকিৎসা হ'ব তাত এথিক্স থাকিব আজি আমাৰ আটাইতকৈ ডাঙৰ চিন্তনীয় বিষয়টো হৈছে চিকিৎসালয়বিলাকত যে ৰোগীসকলৰ আত্মীয়সকলৰ সেই সম্পূৰ্ণ বিশ্বাসটো নাই যে সঁচাকৈ ভাল চিকিৎসা হৈছে নে মোক লগাখিনি কৰিছে নে অলাগতিয়াল কিছু কৰিছে বহু বেমাৰী আমাৰ অসমৰ বাহিৰলৈ গুচি যায় মই 2-4 জনৰ লগত কথা পাতো এটা এইটো ক্ষেত্ৰত আৰু মই বিশেষকৈ মোৰ মনত পৰিছে আমাৰ চকুৰ সৰু অপাৰেচন কৰিবলৈ নেপাললৈ যায় মই সিদিনা ৰাজধানী এক্সপ্ৰেছত কুম্ভমেলালৈ যাই থাকোতে তাতে এটা মোৰ বাৰ্থটোতে এটা পৰিয়াল পালো তেওঁলোক নেপাললৈ গৈ আছে নলবাৰীৰ পৰিয়াল মই তেওঁলোকক সুধিলো কেলে গুৱাহাটীত নেত্ৰালয় আছে গুৱাহাটীত ভাল এইবিলাক হস্পিটেল আছে আপোনালোক কেলে যোৱা নাই তেওঁলোকৰ
তেওঁলোকে মোৰ আগত গোটেইখিনি কথা নিশ্চয়কৈ খুলি কোৱা নাই মোক চিকিৎসক বুলি পৰিচয়টো পোৱাৰ পিছত কিন্তু তেওঁলোকৰ কথাটো হ'ল যে নেপালত গ'লে কিছু কম খৰচত হ'ব নেপালত মই শুনিছোঁ আমাৰ ঘৰৰ ওচৰৰে পৰিয়ালৰ এজন গৈছিল তেওঁৰ চকু ভাল হৈ আহিছে কিন্তু ইয়াতে গুৱাহাটীৰ ডাক্তৰে এইটো ভাল নহ'ব বুলি কৈছিল যিটো সাধাৰণ ভাষাত সাধাৰণ মানুহে যেনেধৰণে কয় হয়তো তাত ভুল ধাৰণা আছে সঁচা ধাৰণা আছে কিন্তু এইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে মানুহৰ মাজত সেই ধাৰণাটো আছে যে আজি চকুৰ চিকিৎসা কৰিবলৈ গুৱাহাটী নলবাৰী ৰঙিয়াৰ বেমাৰী আজি নেপাললৈ গৈছে আজি হাড়ৰ চিকিৎসা কৰিবলৈ পাটনালৈ যায় তেতিয়াহ'লে আমাৰ গুৱাহাটীৰ যিসকল চিকিৎসকৰ নেতৃত্ব স্থানীয় চিকিৎসক আছে তেওঁলোকে সেইটো মন্থন কৰা প্ৰয়োজনীয় নহয় নেকি তেওঁলোকে সামাজিকভাৱেও এই কথা বতৰাবিলাক সামাজিকভাৱে কথা বতৰা পতাৰ অৰ্থ দোষাৰোপ কৰাটো নহয় বৰং নিজৰ ভিতৰত থকা দুৰ্বলতা নিজৰ দুখ আমাৰ প্ৰণালীটোৰ যিখিনি দুখ আছে যিখিনি দুৰ্বলতা আছে সেইবিলাক তেওঁলোকে উন্মুক্ত কৰি দিয়া উচিত আজি মই চিকিৎসক হিচাপে উন্মুক্ত কৰি দিওঁ যে কমিশ্যনৰ এটা বস্তু এটা চলি আছে মই চিকিৎসক হোৱাৰ দিন ধৰি আৰু আজি সেইটো অধিক আজি অৱক্ষয় প্ৰাপ্ত হৈছে বুলি মই শুনা পাওঁ গতিকে এইখিনি কথাটো মই মুকলিকে কৈছোঁ আৰু 10জন ডক্টৰে এইখিনি কথা মুকলিকৈ কিয় নকয় কিয় তেওঁলোকে ধৰ্ণা নিদিয়ে কিয় তেওঁলোকে হুলস্থুল নকৰে যে নহ'ব এইটো গ্ৰহণযোগ্য নহয় যে আমি চিকিৎসকসকলে কমিশ্যন লওঁ যে এইটো কোনো ক্ষেত্ৰতে হ'ব নোৱাৰে এইটো আমি নিজে এতিয়া দায়িত্ব লৈছোঁ এই সংশোধনৰ কাৰণে এনে এটা আন্দোলন গঢ়ি উঠক এইটোতো চৰকাৰে কৰিব পৰা বস্তু নহয় চৰকাৰে দুজনক জেলত ভৰাই দিব পাৰে ষ্টিং অপাৰেশ্যন কৰি তাৰ দ্বাৰা এই ব্যাধিটো যদি আঁতৰি যায় দস্তুৰ মত চৰকাৰে কৰিব লাগে কিন্তু মই জানো এই ব্যাধি চৰকাৰে আঁতৰাব নোৱাৰে এইটো একমাত্ৰ প্ৰফেশ্যনেলসকলে চিকিৎসকসকলে তেওঁলোকৰ নিজৰ ভিতৰত এই এটা তাৰণা জাগিব লাগিব যে এইটো গ্ৰহণযোগ্য নহয় যে আমি কমিশ্যন লওঁ আমিতো ইঞ্চুৰেঞ্চৰ এজেণ্ট নহয় যে আমি ইঞ্চুৰেঞ্চ এটা কৰাই দিম কমিশ্যন ল'ম ইঞ্চুৰেঞ্চৰ এজেণ্টে কমিশ্যন লোৱাটো আইনগত তেওঁলোকৰ সেইটো ব্যৱসায়িক মডেলৰ ভিতৰত পৰে কিন্তু আমি কমিশ্যন লোৱাটো এইটো কোনো ধৰণৰ ব্যৱসায়িক মডেলৰ ভিতৰত নপৰে এইবিলাক কথাই মোক যথেষ্ট মোক খুব আৱেগিক কৰি তোলে আপুনি খুব সুন্দৰ কথাই কৈছে মই আপোনাৰ যিহেতু সময়ো কম আৰু আমি বিদায় ল'ব লাগিব কিন্তু মই শেষত আপোনাক খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন কৰিব খুজিছোঁ যিটো বৰ্তমান সময়ত কৰ্কট ৰোগ যিহেতু আপুনি এজন চিকিৎসক সেইকাৰণে আপোনাক মই কথাটো সুধিছোঁ বৰ্তমান যিটো কৰ্কট ৰোগত মানে ইমানেই বৃদ্ধি পাইছে কিহৰ কাৰণে হৈছে চাওক আমি যোৱাবাৰ আমাৰ আসাম হেল্থ কেয়াৰ কোঅপাৰেটিভ ছ'চাইটিৰ আমাৰ নিউজ লেটাৰখনত আমি কৰ্কট ৰোগৰ ওপৰতে আমি আলোকপাত কৰিছিলোঁ চাওক কিবা এটা বস্তু বাঢ়িছে নে কমিছে তুলনামূলক বিজ্ঞানসন্মত পৰিসংখ্যা নহ'লে কোৱাটো দিগদাৰী কিন্তু এটা কথা মই নিশ্চয়কৈ ক'ব লাগিব যে কৰ্কট ৰোগ যে বেছি হৈছে সেই সম্পৰ্কে মানুহৰ মনত এটা জাগৰণ হৈছে যে তেওঁলোকৰ সচেতনতা বাঢ়িছে যে কৰ্কট ৰোগ বেছিকৈ হৈছে কৰ্কট ৰোগ বেছিকৈ হৈছে কমকৈ হৈছে আগতে কম আছিল এনে নহয় কৰ্কট ৰোগ সদায়ে আমাৰ কাৰণে এটা ডাঙৰ এটা সমস্যা হৈ আহিছে ইয়াৰে ধৰক মই নতুনকৈ কিয় হৈছে মোৰ মতে কৰ্কট ৰোগ আগতে যিমান আছিল এতিয়াও আছে এতিয়া হয়তো বেছিকৈ ধৰা পৰিছে আমি সচেতন হৈছোঁ সেইকাৰণে আমাৰ বেছি হোৱা যেন লাগিছে কিন্তু কৰ্কট ৰোগ ভয়াৱহ সমস্যা মোৰ বিভাগৰ পৰা মই কওঁ এক ধৰণৰ কৰ্কট ৰোগ ইনফেকশ্যনৰ পৰা হয় সেইটো হ'ল জৰায়ুৰ কেঞ্চাৰ বা চাৰ্ভাইকেল কেঞ্চাৰ মহিলাসকলৰ যিটো হয় সেইটো হয় হিউমেন পেপিলোমা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে আৰু সেইটো যৌন ব্যাধিৰ নিচিনা বস্তু আমাৰ সমাজত আজিৰ তাৰিখত কিমান যৌন ব্যাধি আছে HIV এইডছকে ধৰি আচলতে তাৰো প্ৰকৃত পৰিসংখ্যা আছে নে নাই মোৰ সন্দেহ আছে তাৰ উপৰিও কিছুমান কৰ্কট ৰোগ আমি এৰাই চলিব পাৰোঁ যেনে আমাৰ যিটো খাদ্যনলীৰ হয় বা আমাৰ হাওঁফাওঁৰ কৰ্কট ৰোগ হয় এইবিলাকো আমাৰ বেয়া স্বভাৱৰ কাৰণে হয় যে আমি ধূমপান বা আমাৰ চূণটো বৰ বেয়া বস্তু তামোল ইত্যাদি আৰু নতুনকৈ হয়তো আপোনাৰ কথাৰ লগত সংগতি ৰাখি কৈছোঁ যে কৰ্কট ৰোগ এতিয়া বাঢ়িছে নেকি তাৰে যদি বাঢ়িছে তাৰে এটা প্ৰধান কাৰণ হৈছে মাদক দ্ৰব্যৰ সেৱন মদে যথেষ্ট কৰ্কট ৰোগ কৰে প্ৰতিটো কৰ্কট ৰোগৰ ক্ষেত্ৰত মদ এটা বিশেষভাৱে কৰ্কট ৰোগক উদগনি দিয়া মদ এটা বিষাক্তকৰ দ্ৰব্য আৰু যাৰ মদ খোৱাটো আমাৰ বাঢ়িছে এইটো নিঃসন্দেহে মদ খোৱাটো বাঢ়িছে আমি বিদায় ল'ব লাগিব আপুনি আমাক বহুত সময় দিলে যিহেতু আপুনি বহুত ব্যস্ত তাৰ মাজতো ইমানখিনি সময় দিয়াৰ বাবে আকৌ AIPL Live 24 7ৰ পৰা আপোনাক বহুত শুভকামনা জনাইছোঁ আপোনাৰ শেষত AIPL Live 24/7ত আপুনি কি বাৰ্তা দিব মই সিদিনাও আপোনালোকক কৈছোঁ যে আমাৰ ৰাইজে ভাল কণ্টেণ্টৰ কাৰণে
তৃষ্ণাতুৰ হৈ আছে গতিকে ভাল কণ্টেণ্ট সৃষ্টি কৰক ব্যতিক্ৰমী কণ্টেণ্ট সৃষ্টি কৰক ব্যতিক্ৰমীও নহয় ভাল কণ্টেণ্ট ব্যতিক্ৰমীনো কি আছে সচৰাচৰ ঘটনাৰ মাজৰ পৰাই ভাল কণ্টেণ্ট হয় মনোগ্ৰাহী কণ্টেণ্ট কৰক সস্তীয়া মোৰ টিআৰপিটো বাঢ়িব ক্লিক বাঢ়িব লাইক বাঢ়িব সেইটোতো বাঢ়িব লাগিবই কিন্তু ভাল কণ্টেণ্ট দি পেলাই সেইটো যদি বাঢ়ে তাতকৈ এজন সাংবাদিকৰ কাৰণে সন্তুষ্টিকৰ বস্তু একো নাই মোৰ ইমানখিনি আপোনালোকলৈ বাৰ্তা আপোনালোকে চাই থাকিব AIPL Live 24/7 আজি আমি অতিথি মঞ্চৰ পৰা বিদায় লৈছোঁ নমস্কাৰ